আপোনালোকে অলৰেডি থাম্বনেইলত চাই গম পাইছে মিছন বসুন্ধৰা 2 কেতিয়া লঞ্চ কৰা হ'ব। মিছন বসুন্ধৰা 2ৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ পৰিয়ালক প্ৰদান কৰিব মাটিৰ ম্যাদী ভত্তা। চৰকাৰী মাটিত বসবাস কৰি থকা প্ৰতিজন খিলঞ্জীয়াক মাটিৰ পট্টা দিব ৰাজ্য চৰকাৰে। নৱেম্বৰৰ প্ৰথম সপ্তাহত আৰম্ভ হ'ব মিছন বসুন্ধৰা 2। হিমন্ত চৰকাৰৰ বৃহৎ সিদ্ধান্ত কেবিনেট বৈঠকত 8টা কেটেগৰীত মাটি বাৰীৰ সমস্যা সমাধান কৰিব পাৰিব ৰাজ্যবাসীয়ে। মাটি বাৰীৰ সমস্যা থকাসকলৰ বাবে জৰুৰী খবৰ। চৰকাৰী মাটিত বাস কৰি থকা সকলৰ বাবে ভাল খবৰ। দীৰ্ঘদিনৰ পৰা যিসকলে চৰকাৰী মাটিত বাস কৰি আহিছিল সেইসকলৰ বাবে অতিকৈ ভাল খবৰ। বিনা পইচাতে তেওঁলোকে মাটি বাৰীৰ সমস্যা সমাধান কৰিব পাৰিব। তেওঁলোকক চৰকাৰে প্ৰদান কৰিব মাটিৰ পট্টা। মন্তব্য আছে আপোনালোকক আগবঢ়াই আছো, আপোনালোকে শুনি লওক। মিছন বসুন্ধৰা 2.0 বসুন্ধৰা 2 এপ্ৰুভ কৰে আৰু বসুন্ধৰা 2ৰ কাম অহা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু যিদিনাখনে এই প্ৰগ্ৰেম লঞ্চ হ'ব সেইদিনাখনে বসুন্ধৰা 2ত কি ধৰণে আমাৰ লোকসকলে মাটিৰ অধিকাৰ পাব, তাত 8টা কেটেগৰীৰ মাটিত আমি মাটিৰ অধিকাৰ দিম। সেই সম্পৰ্কে সেইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক বিশদভাৱে জনাব। মাত্ৰ আজি আপোনালোকক এই কথাটোৱে আমি জনালোঁ যে বসুন্ধৰা 2 আজি অসম কেবিনেটে এপ্ৰুভ কৰিলে আৰু অসম কেবিনেটৰ এই বসুন্ধৰা 2ৰ জৰিয়তে 8 প্ৰকাৰৰ মাটিৰ ওপৰত অসমত মাটিৰ অধিকাৰ দিয়াৰ কাৰণে কাম আৰম্ভ কৰিব। যেনেকৈ আমি বসুন্ধৰা 1ত এটা বৃহৎ সংখ্যক লোকক মাটিৰ পট্টা দিয়া ইত্যাদিৰ কাম কৰিছিলোঁ, এই বসুন্ধৰা 2ত আন কেইটামান কেটেগৰীও সামৰি লোৱা হৈছে, য'ত আমাৰ খিলঞ্জীয়া মানুহসকলে নিজৰ ভূমিৰ পট্টা পোৱাত যথেষ্ট সহায়ক হ'ব। তাৰিখটো এতিয়াও ফাইনেল হোৱা নাই, কিন্তু নৱেম্বৰ মাহৰ প্ৰথম পষেকতে ইয়াৰ কাম শুভাৰম্ভণি হ'ব আৰু তেতিয়াই আপোনালোকক সেই বিষয়ে ডিটেইলছ বসুন্ধৰা 2 লঞ্চিঙৰ দিনাখনেই ডিটেইলছটো আপোনালোকক জনাব। মিছন বসুন্ধৰা 2.0 বসুন্ধৰা 2 এপ্ৰুভ কৰে আৰু বসুন্ধৰা 2ৰ কাম অহা নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব আৰু যিদিনাখনে এই প্ৰগ্ৰেম লঞ্চ হ'ব সেইদিনাখনে বসুন্ধৰা 2ত কি ধৰণে আমাৰ লোকসকলে মাটিৰ অধিকাৰ পাব, তাত 8টা কেটেগৰীৰ মাটিত আমি মাটিৰ অধিকাৰ দিম। সেই সম্পৰ্কে সেইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক বিশদভাৱে জনাব। মাত্ৰ আজি আপোনালোকক এই কথাটোৱে আমি জনালোঁ যে বসুন্ধৰা 2 আজি অসম কেবিনেটে এপ্ৰুভ কৰিলে আৰু অসম কেবিনেটৰ এই বসুন্ধৰা 2ৰ জৰিয়তে 8 প্ৰকাৰৰ মাটিৰ ওপৰত অসমত মাটিৰ অধিকাৰ দিয়াৰ কাৰণে কাম আৰম্ভ কৰিব। যেনেকৈ আমি বসুন্ধৰা 1ত এটা বৃহৎ সংখ্যক লোকক মাটিৰ পট্টা দিয়া ইত্যাদিৰ কাম কৰিছিলোঁ, এই বসুন্ধৰা 2ত আন কেইটামান কেটেগৰীও সামৰি লোৱা হৈছে, য'ত আমাৰ খিলঞ্জীয়া মানুহসকলে নিজৰ ভূমিৰ পট্টা পোৱাত যথেষ্ট সহায়ক হ'ব। তাৰিখটো এতিয়াও ফাইনেল হোৱা নাই, কিন্তু নৱেম্বৰ মাহৰ প্ৰথম পষেকতে ইয়াৰ কাম শুভাৰম্ভণি হ'ব আৰু তেতিয়াই আপোনালোকক সেই বিষয়ে ডিটেইলছ বসুন্ধৰা 2 লঞ্চিঙৰ দিনাখনেই ডিটেইলছটো আপোনালোকক